সকললৈ আজি সেপ্টেম্বৰ মাহৰ 4 তাৰিখ গুৱাহাটী অধীনস্থ লাষ্ট গেট দিছপুৰৰ PWD কনভেনশ্যন ট্ৰেইনিং চেণ্টাৰত আমাৰ PTC বাহিৰত থকা বড়ো কছাৰীসকলৰ এটা আমি উমৈহতীয়া ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল আমি আজি গঠন কৰিছোঁ। সেই ৰাজনৈতিক দলে হ'ল বড়ো পিপলছ পাৰ্টি বড়ো পিপলছ পাৰ্টি বুলি আমি যিটো নমিনক্লেচাৰ এইটো ৰাখিছোঁ। আৰু যেহেতু বড়ো পিপলছ পাৰ্টি বিশেষভাৱে আমাৰ BTC বাহিৰত থকা বৰ্তমান বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অসম চৰকাৰে এটা পৰিষদ গঠন কৰি দিছে আৰু আগন্তুক পৰিষদত নিৰ্বাচনৰ সময়ত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে বা প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিবৰ কাৰণে আমি BPP বড়ো পিপলছ পাৰ্টি ৰাজনৈতিক দল তথা আঞ্চলিক দলটো আমি গঠন কৰিছোঁ। আৰু এই ৰাজনৈতিক দলৰ যিটো লক্ষ্য উদ্দেশ্য হ'ল আমাৰ বড়ো কছাৰীসকলৰ আমাৰ ৰাজনৈতিকভাৱে আমি সজাগ নহওঁ, ৰাজনৈতিকভাৱে আমাৰ ভাৰতীয় সংবিধানৰ পন্থীত যিখিনি আমাৰ প্ৰাপ্য মৌলিক অধিকাৰে এইখিনি আমি সাব্যস্ত কৰিব পৰা নাই। আৰু তাৰ বাহিৰেও আমাৰ নিজৰ বড়ো কছাৰীসকলৰ ভাষা কলা সংস্কৃতি সাহিত্য সমাজনৈতিক ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত যাতে সম অধিকাৰ সমন্বয়ন আৰু সম বিকাশ আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই ৰাজনৈতিক দলে যুঁজি যাম। আগন্তুক সময়বিলাকত যিটো লক্ষ্য উদ্দেশ্য সফল কৰিবৰ কাৰণে PTCৰ বাহিৰত থকা 10 লাখতকৈ অধিক বড়ো কছাৰী প্ৰায় 24খন জিলাত বসবাস কৰা বড়ো কছাৰীসকলৰ ভৱিষ্যত আমাৰ যাতে উন্নয়নৰ স্বাৰ্থত আৰু সুৰক্ষাৰ স্বাৰ্থত আমি ৰাজনৈতিক দলটো আজি গঠন কৰিছোঁ। বাহিৰত থকা যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল কেৱল আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এই কাউন্সিলতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি আজি ৰাজনৈতিক দলটো গঠন কৰিছোঁ। 26 বিধানসভা নিৰ্বাচন আমি 26ত নকৰোঁ, 26ত নকৰোঁ, এছেম্বলিত নকৰোঁ, অকল পৰিষদীয় নিৰ্বাচনত আমি অংশগ্ৰহণ কৰোঁ। MP ইলেকশ্যনো নকৰোঁ, এছেম্বলিত নকৰোঁ আৰু পঞ্চায়ত নিৰ্বাচনো নকৰোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বিশেষকৈ এতিয়ালৈকে আমি গঠন কৰিছোঁহে। গঠন কৰাৰ পিছত আমি চাম, অবজাৰভেশ্যনত আমাৰ থাকিব আমাৰ লগত প্ৰতিযোগী কোন হ'ব। এতিয়া চৰকাৰ চলাই আছে, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল চৰকাৰ চলাই আছে। আমাৰ মানুহে তেওঁলোকৰ লগতো হ'ব পাৰে বা কাৰ লগত হ'ব পাৰে আমি বৰ্তমানলৈকে ক'ব পৰা নাই আৰু সঠিক কোৱাটো এতিয়া অনুচিত।